গোৱালাপথাৰ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱত লণ্ডভণ্ড এটা বাসগৃহ। চৰাইদেউ জিলাৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাক এটাই কাষৰীয়া ৪ নং গোৱালাপথাৰ গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। হাতীৰ জাকটোৱে গাঁওখনৰ বলোৰাম ঠাকুৰৰ ঘৰ ভাঙি বাসগৃহটোৰ বয়বস্তুসমূহ লণ্ডভণ্ড কৰাৰ লগতে খাদ্যবস্তু খাই বহুদেৰি পৰ্যন্ত তাণ্ডৱ চলায়। পৰৱৰ্তী সময়ত গঞা ৰাইজে জুই জ্বলাই চিঞৰ বাখৰ কৰি হাতীৰ জাকটো খেদিবলৈ সক্ষম হয়। হাতীৰ আক্ৰমণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই। ইফালে ঘটনা সংঘটিত হোৱাৰ সময়ত বন বিভাগক খবৰ দিয়া হয় যদিও ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। মোৰ হাতীয়ে আজিৰ পৰা ৫-৬ বাৰ মান হ'ল হাতীয়ে মানে মোৰ ঘৰ ধ্বংস কৰিলে। আগতো বহুত ধ্বংস কৰিলে। এইখিনি ঘৰত মোৰ চাউল ধান পাত এইবিলাক আছিলে, এইবিলাক নষ্ট কৰিলে। ছেকেণ্ড বাৰত ভাঙিলে, এইফালে অলপ মই বাচিলোঁ, মোক ধৰি টানিছিলে। তাৰপিছত ফেন, চকী, গডৰেজ, শ্বকেছ এইবিলাক ভাঙিলে। আমি ফৰেষ্টৰ মণ্ডল আমুকত বহুত জেগাত জনালোঁ, তেতিয়াও পৰ্যন্ত আমাক একো দিয়া নাই। তিনিবেলিত আহোঁতে এইটো গোটেইখিনি বেৰ চেৰ ভাঙি, ঘৰৰ বেৰ ভাঙি একদম নষ্ট কৰিলে। টিং চুচুৰাই নিলে। এই পুৰণা টিং যাৰ তাৰ ঘৰৰ পৰা বিচাৰি আনি পিনে এই বাৰাণ্ডাৰ টিং লগালোঁ। তেনেকৈ কৰি পিনে আমি বহুত কষ্টত ভুগি আছোঁ। তেতিয়াও মানে আমাক কোনো ফৰেষ্টৰে মানে আজিলৈকে পৰ্যন্ত 4 অনা পইচাৰ দান সাহায্য নিদিলে। এতিয়া আজি 5 বেলিৰ পালি হয় এইটো। কালি আহিলে, আহি পিনে সেই আমাৰ ডাঙৰ ঘৰৰ খিৰিকীখন টানোতে আমি গম পাই পিনে শুই কৰোঁতে আহি পাকঘৰত এই গেছ টেবুল, গেছ আৰু গেছৰ বানাৰ এইকেইটা পেলাই দিলে। ইয়াত অকণমান ভাত চাউল আছিলে, এইবিলাকো পেলাই দিলে, খালে। এই গোটেইখিনি বাকচ চাকচ, পিছফালে বাকচ আছে, এইবিলাকত গোটেই গডৰেজ এইবিলাকো এই আমাৰ চালমাৰিও পেলাই দিলে। তেতিয়াও আমাক আজিলৈকে ফাৰ্ষ্টৰে কোনো মানে হেৰি দিয়া নাই, সাহায্য দিয়া নাই আজি পৰ্যন্ত। আমি এনেকুৱাতে মোৰ বলোৰাম ঠাকুৰ ৪ নং গোৱালাপথাৰ। এতিয়া গোটেই ঘৰখন ভাঙি পেলাই গোটেই ঘৰ ভাঙি পিনি গৈছে। এইফালেও ভঙা আছে, কিন্তু পৰ্যন্ত এই নষ্টটো এই পাকঘৰটো কৰিলে। আমি অলপমান থিয় কৰাই পিনে এই বানাৰ চানাৰ নি গেছটো মানে একো নহ'ল। এই বানাৰটো অকণমান গছকিছিলে, বেলেগ এটা পুৰণা বানাৰ আছিলে, তাতেই আমি ভাত চাত এতিয়া বনাই খাবলৈ